শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা বন্ধু। কবি নাছিৰ আহমেদ, আবৃত্তি মণিৰূপা মিশ্ৰ। শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা বন্ধু, ইতিহাসৰ পাত লুটিয়াই চালেই বুজিবা, হেজাৰ হেজাৰ শ্বহীদৰ তেজৰ বিনিময়ত, লাখ লাখ নিৰীহ জনতাৰ বিনিময়ত এক সাগৰ ৰক্ত বোৱাই দি আমি দেশৰ স্বাধীনতা লাভ কৰিছোঁ। এদিন ইংৰাজৰ বিৰুদ্ধে গৰজি উঠিছিল বংগ, বিহাৰ, উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলা, মণিপুৰৰ বীৰ সেনানী টিকেন্দ্ৰজিৎ, ইয়াণ্ডাবু সন্ধিত দখলদাৰ। ইংৰাজৰ ষড়যন্ত্ৰৰ গোন্ধ পাই ৰণত জঁপিয়াই পৰিছিল গোমধৰ কোঁৱৰ পিয়লি ফুকন। আৰম্ভ হ'ল প্ৰথম স্বাধীনতাৰ যুদ্ধ, চিপাহী বিদ্ৰোহ। মোগলৰ শেষ সম্ৰাট বাহাদুৰ শ্বাহৰ সবল নেতৃত্বত খোলা তৰোৱাল লৈ ৰণাংগনত নামি পৰিল ঝান্সীৰ ৰাণী লক্ষ্মীবাই আৰু মংগল পাণ্ডে। ইণ্ডিয়া এক্টৰ বিৰুদ্ধে পাৰ্লিয়ামেণ্টত বোমা পেলাই প্ৰতিবাদ কৰিলে ভগত সিঙে বজ্ৰনিনাদ ভাষাৰে, ইয়ে আজাদী ঝুঠা হে। আজাদ হিন্দ ফৌজৰ দিল্লী চলো অভিযানত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি থৰ থৰকৈ কঁপি উঠিল। সুভাষ বসুৱে চিৎকাৰ কৰি উঠিল, গিভ মি ব্লাড, আই গিভ ইউ ফ্ৰীডম। ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় হৈ পৰিল দেশৰ লাখ লাখ জনতা। মুখত এটাই মাথো মহামন্ত্ৰ, ডু অৰ ডাই, মৰেংগে ইয়া মাৰেংগে। কুশল কোঁৱৰ ফাঁচী কাঠত ওলমিল। গহপুৰ থানাত কনকলতাই পুলিচৰ গুলীত শ্বহীদ হ'ল। জ্যোতি, নজৰুল, বিষ্ণু ৰাভাই কবিতা আৰু গানেৰে জ্বলাই দিলে বিদ্ৰোহৰ জুই। বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে কবিতা আৰু গানেৰে জাতিৰ বুকুত বিদ্ৰোহৰ জুই জ্বলাই দিলে। কাৰাৰ ঐ লৌহ কপাট ভাঙে ফেলো কৰে লোপাট, দুৰ্গম গিৰি কান্তাৰ মৰু দুষ্টৰ পাৰাপাৰ, লংঘিতে হবে ৰাত্ৰি নিশীতে যাত্ৰীৰা হুঁচিয়াৰ। ইতিহাসৰ পাত লুটিয়াই চালেই বুজিবা, এনেকৈ হেজাৰ হেজাৰ শ্বহীদৰ তেজৰ বিনিময়ত, লাখ লাখ নিৰীহ জনতাৰ ত্যাগৰ বিনিময়ত এক সাগৰ ৰক্ত বোৱাই দি আমি দেশৰ স্বাধীনতা লাভ কৰিছোঁ। এইখন দেশ আমাৰ মহান দেশ, সাৰ্বভৌম, গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষ, সমাজতান্ত্ৰিক ভাৰতবৰ্ষ। জাতীয়বাদী উৰ্দু কবি ইকবালৰ ভাষাত সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। এই শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা বন্ধু, বিনষ্ট নকৰিবা শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ। সমাজত ৰোপণ নকৰিবা সাম্প্ৰদায়িকতাৰ বীজ, নিষ্ঠুৰ আঘাত সানি ধ্বংস নকৰিবা দেশৰ অখণ্ডতা। এইখন দেশ আমাৰ মহান দেশ, ইয়াত জীয়াই থকাৰ আছে আমাৰ পূৰ্ণ অধিকাৰ। কুটিল ৰাজনীতিৰ চাকনৈয়াত পৰি আজি আমি খাদ্যহীন, বস্ত্ৰহীন, আশ্ৰয়হীন, সংস্থানহীন, এক অসহায়, দুৰ্বল, নিঃস্ব যাযাবৰ। আৰু কিমান খেলিবা তোমালোকৰ কলা হাতেৰে বিষাক্ত ধ্বংসাত্মক খেলা, আৰু কিমান খেলিবা? আৰু শ্বহীদৰ তেজেৰে ফাকু নেখেলিবা বন্ধু, আমাক তৃপ্তিৰে উশাহ নিশাহ লৈ জীয়াই থাকিবলৈ দিয়া, আমাক পূৰ্ণ মৰ্যাদাৰে জীয়াই থাকিবলৈ দিয়া, আমাক জীয়াই থাকিবলৈ দিয়া।